হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমাৰ পাথৰীয়ে গাহৰি খুৱাব, বনাব মানে মস্তিকে। চাওঁ অলপ কেনেকৈ বনাই পাথৰীয়ে গাহৰি। এতিয়া বইলটো উলিয়াই দিছোঁ। মোৰ যিটোহে ভয় লাগে। আজি আমাৰ পাথৰী মাষ্টাৰ চিফ হৈছে দেই। চাওঁ আবে ঘূৰি দিয়া। বহুত দামী বস্তু। অলপ জিৰা দি দিছোঁ, জিৰা। এয়া ধনিয়া অলপ দি দিছে দেই। অলপ লৰাই দিয়া। খাবলৈ কেনেকুৱা হয় নাজানো, কিন্তু একদম গোন্ধটো কিন্তু বঢ়িয়া ওলাইছে দেই। মজা মজা। একদম এতিয়া চেণ্ট এটা আহিছে, মজা গোন্ধাইছে। পাথৰী কিন্তু খাওঁ খাওঁ লাগিলে দেই মোৰ। এপিচ খাইছোৱা নেকি এতিয়া? নাই, এতিয়া অলপ হেৰি হৈ আছে, কিন্তু গোন্ধটো মজা আহিছে। অলপ নিমখ দি দিছে। টেষ্ট কৰিব লাগিব ন? পিচকেইটা কিন্তু মজা হৈছে। মুখা কৰি আছে, মুখা কৰি আছে। হৈ গ'ল ন? ঢাকনখন দি দিয়া। এই মজা, অলপ সিজিব দিয়া। দিছে আৰু টেষ্ট কৰিম। মজা হৈ যায়, অকণ খাই দিয়া। নিজে বনাইছে আৰু নিজে খাইছে আৰু একদম চব মজা বনাইছে আৰু এই একদম হেভি কাৰিকৰ। এতিয়া মাংসটো আমি লাই শাকটো দি দিওঁ। লাই শাকত কাটি থোৱা আছে। ইয়াত এইটো পাহাৰীয়া লাই পাত বুলি কয় দেই। স্পেচিয়েলি অনা হৈছে এইটো আজিৰ দিনটোৰ কাৰণে। নে গাহৰি বাৰু কিহে কিহে বনাই খায় মানে চুটিটো? গাহৰি তুমি খৰিচাৰ লগত ল'ব পাৰা, তাৰপিছত ঔটেঙাৰ লগত ল'ব পাৰা, আৰু আলু, বিলাহী চবৰ লগতে প্ৰায় খাব পাৰি আৰু। মানে বেষ্ট মানে কি লাই শাকৰ লগতে বেষ্ট? লাই শাকৰ লগতে অলপ বেষ্ট বুলি ভাবোঁ আৰু। এতিয়া চবৰে বেলেগ বেলেগ ন টেষ্ট মানে। পাথৰী এতিয়া কেনেকুৱা হৈছে কোৱা? এয়া এতিয়া চাওঁ কি হৈ আছে। মজা বে, দেখিছে নাই কেনেকুৱা মানে বেয়া মস্তি গোন্ধাইছে, খাওঁ খাওঁ লাগি গৈছে আৰু। আমাৰ এতিয়া মাংস এতিয়া মানে মুখা কৰি আছে, গতিকে নমাই দিওঁ আৰু। এতিয়া মাংসটো বনাই এইটো ফিনিছ হৈ গ'ল। এতিয়া আমি অলপ দেৰিকৈ খাম আৰু। ত' যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ কিমান 2000 ছাবস্ক্ৰাইবাৰ হৈ গৈছে, 3000 কৰি দিব আৰু এমাহৰ ভিতৰত আৰু। বাই বাই।